হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে আৰু মোৰো ভালে। মোৰ চেনেলৰ আন্টি বিলে আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ পুখুৰী সিঁচি থকা হৈছে আৰু পানী শুকালে। আজি 3 দিন হ'ল, 3 দিন আজি পানী শুকাইছে আৰু এতিয়া মাছ ধৰিব আৰু মাছ ধৰা চাবলৈ আহিছোঁ। আৰু মাহঁতে আগতে গ'ল আৰু মই এতিয়া আহিছোঁ ঘৰৰ দৰ্জা মাৰি আহিছোঁ মাছ ধৰা চাবলৈ। আৰু মোৰ লগত আপোনালোককো দেখুৱাম মাছ ধৰা আৰু মোৰ ভিডিঅ'টো চাই থাকিব, সেইফালেকে দেখুৱাই থাকিম মাছ ধৰা। পাপাহঁতি মাছ ধৰিব হাজবেণ্ডহঁতি আৰু মই দেখুৱাম। মই পুখুৰীত নানাম কাৰণ এতিয়া মই ভাত বনাব লাগিব, সেইকাৰণে মই চাই যামগৈ অকণমান টাইম, চাই পেলাই ঘৰতে যামগৈ আৰু সিহঁতে পাপাহঁতি মাছ ধৰিব আৰু ধৰা চাবলৈ আহিছোঁ। আৰু কিমান পানী শুকালে আপোনালোকক দেখুৱাম। তাৰপিছতে মাছ ধৰিব। তাৰপিছত মই পুখুৰী আহি পালোঁ এতিয়া আৰু এয়া মাছ ধৰি আছে পাপাহঁতি। পাপা মানে দুটা পাপা, এয়াৰ পাপা আৰু এটা আলুগুনাৰ পাপা, দুটা পাপা মানে দুইটা পাপাই মানে মাছ ধৰি আছে। আৰু এতিয়া চাবলৈ যাম মাছ ধৰিছে মানে দেখুৱালোতে এটা পাপাই কুচিয়া চিনি পাই, পাপাই কুচিয়া চাই আছে। পুখুৰীত কুচিয়া গাঁত এটা দেখিলে আৰু পাপাই কুচিয়াটো বিচাৰি আছে এতিয়া আৰু মাছ ধৰিব। আৰু কাৰেণ্ট গৈছিলেগৈ কালি ৰাতি, বহুত বতাহ বৰষুণ দিলে আৰু সেইটো কাৰণে কাৰেণ্ট গৈছিলেগৈ আৰু এতিয়া কাৰেণ্ট আহিছে আৰু মটৰ লগা হৈছে আৰু পানী মটৰ লগালে আৰু পানী শুকালে। তাৰপাছত এতিয়া মাছ ধৰিব। মটৰত পানী লগা হৈছে, সেয়া পাপাই কুচিয়া ধৰিলে আৰু পুখুৰীত কুচিয়া গাঁত আছিলে আৰু গাঁতৰ পৰা পাপাই এয়া কুচিয়াটো উলিয়ালে আৰু ধৰিলে কুচিয়াটো। আৰু এয়া পানী সিঁচি থকা হৈছে, মটৰ লগা হৈছে আৰু এয়া আমি মাছ ধৰা চাবলৈ আহিছোঁ, ধৰিবলৈ অহা নাই, চাবলৈ আহিছোঁ আমি। এয়া পাপা, ইয়াৰ পাপা আৰু এয়া হ'ল আদকুৰাৰ পাপা আৰু এয়া হাজবেণ্ড মাছ ধৰিবলৈ পূৰা ৰেডি বস্তু লৈ। চিতা জাল মাৰি আছে আৰু কাৰেণ্ট মানে লাইন গ'লগৈ কাৰণে মটৰ চলা নাই আৰু পানী বহুত আছে, মাছ মৰি যাবও পাৰে, সেইটো কাৰণে চিতা জাল মাৰি মাছখিনি তুলিছে ওপৰত আৰু মাছখিনি য'ত পৰিছে। এতিয়া মই ঘৰলৈ গৈ আছোঁ পলহটো আনিবলৈ আৰু পলহটো অনা নাছিলে আৰু এতিয়া মই আনিবলৈ গৈ আছোঁ পলহটো। আৰু বহুত ৰ'দ দিছে, গৰম লাগিছে। ঘৰলৈ আহিলোঁ আৰু এইটো পলহ আৰু লৈ গৈ আছোঁ পলহটো। কাৰেণ্টটো নাই কাৰণে জাল মাৰিছে, পলহ ধৰিব এতিয়া মানে পানী শুকাই গ'ল, বহুতেই পানী শুকালে আৰু মাছ মৰি যাব পাৰে, সেইটো কাৰণে মাছখিনি তুলি পেলাইছে। আৰু কাৰেণ্টটোৱে বৰ ডিষ্টাৰ্ব দিছে, ৰাতিটো নাই আৰু ৰাতিপুৱা অকণমান টাইম আহিছিলে মানে 1 ঘণ্টামান আহিছিলে আৰু আধা ঘণ্টা মানে 1 ঘণ্টা আহিলে আৰু গ'লগৈ। আৰু আগতেও পানী শুকাই থোৱা আছিলে, সেইটো কাৰণে জল্দি শুকালে আৰু আধা ঘণ্টা থাকিলে কাৰেণ্টটো পানী শুকাই গ'লগৈ হয়, আৰু কাৰেণ্টটো নাথাকিলে গ'লগৈ কাৰেণ্টটো। ইমান ৰ'দ দিছে, ৰ'দ দিয়া বুলি যদি কাৰেণ্টটোৱে দিয়াচোন, যদি এতিয়া পানীখিনি শুকালে হয়। ইয়াত মাছ জাল মাৰি ইয়াত ভৰাই থৈছে। আৰু পানীখিনি এয়া ঘুগুলা হৈ গ'ল, মাছ মৰি যাব পাৰে, সেইটো কাৰণে মাৰি পেলাইছে জাল। আৰু ইয়াত জিয়লো কৰি থৈছে, বাল্টিঙত জিয়ল কৰি থৈছে সৰুখিনি। উঠিব পৰা নাই। সেইটো পুখুৰীৰ পৰা আনি এই পুখুৰীটোত জিয়ল দিয়া হৈছে। এয়া মাছ জিয়ল দিয়া হৈছে, ধৰোঁ মই দিলোঁ মাছ পুখুৰীত আৰু ভিডিঅ' কৰা নহ'ল কাৰণ এখন হাতেৰে মোবাইল ধৰি আৰু এখন হাতেৰে মাছ পেলাব পৰা নাযায়, কাৰণ মোবাইলটো থৈ দিলোঁ মাটিত আৰু মাছখিনি পেলালোঁ কাৰণ মৰি যাব গৈছিলোঁ। আৰু
এতিয়া যাম দিয়া আৰু ঘৰলৈ পাপাহান্তি মাছ ধৰি থকা মই যাম দিয়া ঘৰত আহি টেঙা দুটা পাৰিছোঁ চৰ্বত বনাবলৈ বহুত গৰম লাগিছে কাৰণে চৰ্বত বনাই খাই লওঁ প্ৰথমতে চিন লগাই থকা হৈছে আৰু এটা চাইড সিঁচিলে আৰু এইটো চাইড এটা শুকাইছে লাহে লাহে পানী ধৰিব আৰু মাছ এয়া মাছে ক্লুপ ক্লাপ কৰিছে ধৰিছে ধৰিব পৰা নাই ইয়াত দৌৰিছে সৰুটো ধৰিব পৰা নাই এইটো হ'ল ধৰিলে ওপৰলৈ দলি মাৰিলে এইটো দলি ইমান পাৱা অবাক গৈ আকৌ এইটো ধৰিলে যেনে তেনে ইমান দৌৰিব পাৰে এয়া বাও মাছজনী সৰু সৰু হৈ আছে কাৰণে এৰি দিছোঁ এইটো পুখুৰীত এৰি দিছোঁ সৰু হৈ আছে ডাঙৰ হ'লে খাম এতিয়া সৰু হৈ আছে আৰু এজনী ইয়ালৈ গৈছে পেলাবলৈ সৰু হৈ আছে কাৰণে এইকেইজনীও এৰিবলৈ লৈ যাব এতিয়া জালত থোৱা হৈছিল জালৰ পৰা এতিয়া জীয়ল দিবৰ কাৰণে লৈ যাব পুখুৰীত ইয়াৰ দুজনী জীয়ল দিবৰ কাৰণে লৈ গৈছে জালত থোৱা আছিলে জালৰ পৰা লৈ গৈছে বহুত গৰম এয়া পেলা গ'ল জীয়ল দিয়া গ'ল এইটো পুখুৰী কালি সিঁচা গৈছিলে এইটো আৰু আজি এইটো সিঁচিছে এয়া মাছ জপে ওপৰত পৰি গ'ল এয়া জপিয়াইছে মাছ এয়া যেনে শুকানত গৈ শুই আছে মানে মাটি মানে বোকা দিয়ে মাথাটো সোমাই দিলে এতিয়া ওলাব পৰা নাই এয়া পানী কমিছে কাৰণে মাছৰ কি এফালে এবাৰ গৈছে এফালে এবাৰ এই চাওক মাটিত সোমাই গৈছে মাথাটো মাটিত সোমাই দিয়ে পাপাই গুৱা গছডোখৰ দাঙি লৈ আহিছে কিবা মাছ এটা সোমাই আছে ইয়াত কি মাছ সোমাই আছে দেখুৱাম কিমান এয়া কেঁকুৰা শিঙি আৰু কেঁকুৰাই কামুৰি ধৰিছে শিঙিটোৰ মাথাত চাওক
এতিয়া মই মাছ ধৰিবলৈ নামিম পুখুৰীটোত শুকালে আৰু এতিয়া নামিম মই কমা নপৰিলে হৈছে বোকাত নপৰিলে হৈছে মোবাইলটো লৈ আহোঁ হে মোৰে এজনী ৰূপচন্দা মাছ ধৰিলে মাছ পৰি আছে পানীখিনি শুকাই যোৱাৰ কাৰণে বহুত মাছ মৰিলে এয়া কিবা এটা দেতেহে থ'ম মই ডাঙৰ মাছ আৰু এয়া শিঙৰা মাছ মই দিম দে মই দিম এয়া মকা মাছ মাছ ধৰি ঘৰলৈ আহিলোঁ আৰু মোৰ অৱস্থা চাওঁ আৰু এয়া চাওঁ এয়া মানুহজনী আহি পেলাই পিয়াজ অলপমান জিৰণি লৈ দিছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ টাটা বাই বাই